মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই আজি তোমালোকৰ চতুৰ্থ শ্ৰেণীৰ ইংৰাজী বিষয়ৰ কবিতা এটা আলোচনা কৰিম। কবিতাটোৰ নাম হৈছে হু হেজ চিন দ্য উইণ্ড। হু হেজ চিন দ্য উইণ্ড মানে হৈছে বতাহকনো কোনে দেখিছে। প্ৰথমতে মই কবিতাটি গাই যাম, তাৰ পাছত তোমালোকক বুজাই দিম। হু হেজ চিন দ্য উইণ্ড? Who has seen the wind? Neither I nor you. But when the leaves hang trembling, the wind is passing through. Who has seen the wind? Neither you nor I. But when the trees bow down their heads, the wind is passing by. কবিজনৰ নাম হৈছে ক্ৰিষ্টিনা ৰজেটি। আকৌ এবাৰ পঢ়ি যাম। Who has seen the wind? Who has seen the wind? Neither I nor you. But when the leaves hang trembling, the wind is passing through. Who has seen the wind? Neither you nor I. But when the trees bow down their heads, the wind is passing by. Christina Rossetti. Who has seen the wind? বতাহকনো কোনে দেখিছে? Who has seen the wind? বতাহকনো কোনে দেখিছে? Neither I nor you. কোনটো, তুমি নে মই? But when the leaves hang trembling, যেতিয়া ওলমি থকা পাতবোৰ জোকাৰ খায়। The wind is passing through. বতাহ পাৰ হৈ যায়। Who has seen the wind? বতাহকনো কোনে দেখিছে? Neither you nor I. কোনটো, তুমি নে মই? But when the trees bow down their heads, যেতিয়া গছৰ আগটো তললৈ যায়। The wind is passing by. বতাহ পাৰ হৈ যায়। কবিতাটো মই তোমালোকক অসমীয়াত কৈয়ে দিলোঁ, তথাপি মই এবাৰ কবিতাটি আকৌ বুজাই দিছোঁ। হু হেজ চিন দ্য উইণ্ড কবিতাটোত কৈছে যে বতাহকনো কোনে দেখিছে, তুমি নে মই? কিন্তু আমি দেখিবলৈ পাওঁ যে যেতিয়া জোৰে বতাহ বলে তেতিয়া গছৰ পাতবোৰ লৰচৰ কৰিবলৈ ধৰে আৰু তেতিয়াই গছবোৰে নিজৰ মূৰ দোৱাই থাকিবলগীয়া হয়। কবিতাটোত থকা টান শব্দ কিছুমানৰ অসমীয়া অৰ্থ চাই লওঁ আহা। উইণ্ড বতাহ, হেং ওলমি থকা, ট্ৰেমলিং কঁপি থকা, বো মূৰ তল কৰা বা নত হোৱা, লিভছ পাতবোৰ, পাছিং বাই অতিক্ৰম কৰি, পাছিং থ্ৰ মাজেৰে পাৰ হৈ যোৱা।